এটা বাজিব আৰু এটা বাজিবলৈ প্ৰায় 10 মিনিটমান সময় আছে আৰু আমি আগ্ৰা আহি পাই গ'লোঁ আগ্ৰাৰ পৰা আপোনালোকে গম পাইছেগৈ আগ্ৰা টাউনৰ পৰা তাজমহললৈ প্ৰায় 5 কিলোমিটাৰমান হয় তাত আমি এইখিনি ৰাস্তা যাব আছে বহুত ভিৰ একচুৱেলি ট্ৰেফিক জাম তাতে ৰ'দত বহুত গৰম উঠিছে তো বলক যোৱাবাৰ দেখাইছিলে ৰাস্তাটো ভিডিঅ'ত এইবাৰ সেইকাৰণে ডাইৰেক্ট আপোনালোকৰ তাজমহলত নামি পেলাই লগ পাই আছোঁ টিকট ল'লোঁ 3জন বেটাৰী ৰিক্সাত এইখিনি যাওঁ ৰ'দ দিছে খোজকাঢ়ি নাযাওঁ আৰু ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান থাকে তাজমহললৈ যোৱাবাৰো আমি এনেকৈয়ে গৈছিলোঁ বাহঁত আছিল পিছফালে তো যে ৰ'দ আছে ৰ'দত বা কেনেকুৱা লাগে তাতে ইমান গছ গছনি নাই তথাপি চেষ্টা কৰিম কিন্তু যোৱাবাৰ আমি বাহিৰে চাইছিলোঁ 20 টকামান টিকেট লৈছিল এইবাৰ কিন্তু ভিতৰলৈকে যাম কাৰণ যোৱাবাৰ ভিতৰটো চাব নাপালোঁ এইবাৰ সেইকাৰণে মই টিকেটটো অলৰেডি অনলাইন কৰিছোঁ আৰু যদি ভিতৰত যায় তেন্তে টিকট 250 টকামানকৈ হয় তো বলক ভিতৰত এইবাৰ ভিতৰটো যদি দেখাব পাৰোঁ চাম মই চেষ্টা কৰিম বলক আগবাঢ়ো কি চাবলৈ আহিছা তাজমহল গোটেইকেইটাই আমি হোটেলত চশমা কেইযোৰ এৰি আহিছোঁ অলৰেডি তাতে দিল্লীতে ইয়াতে নামি আমি চশমা কিনিছোঁ 100 টকা এয়া 100 টকা এ শ্ৰীদেৱী এ ৰজনীকান্ত এইফালে শ্ৰীদেৱী আৰু ৰজনীকান্ত আহি আছে মোৰ লগত তো বলক আপোনালোককো দেখাওঁ ৰ'দখনত বা কি বা আৰু ঘূৰিব পাৰোঁ চাওঁ আগবাঢ়ো ৱেষ্ট গেটেদি এণ্ট্ৰি ল'ম টিকেট অলৰেডি কৰিছিলোঁৱে মোবাইলত লৈ আহিছোঁ 3জনৰ টিকেট চেক কৰিব ইয়াতে ভালদৰে চেকিং হ'ব তাৰ পাছত তাজমহলত সোমাই যাম চিষ্টেমখিনি একেখিনি যোৱাবাৰ আপোনালোকক মই দেখাইছোঁৱে তো এবাৰ বৰ আৰু বেছি চিনেমেটিক শ্বটছ লৈ নাথাকোঁ যোৱাবাৰৰ ভিডিঅ'টো মই ওপৰত লগাই দিম আপোনালোকে চাই ল'ব এবাৰ তো ব'লক আমি ভিতৰত সোমাই যাওঁ এতিয়া এণ্ট্ৰি কৰিলোঁ আমি মা বাবা আছে পাছত প্ৰথমবাৰৰ কাৰণে তাজমহল দেখিব ৰিয়েকশ্যনটো মই ৰেকৰ্ড কৰিব চাম তো ব'লকচোন আপোনালোকেও চাওক আগৰ ভিডিঅ'টো অলপ চাই ল'ব সেইটোত অলপ ধুনীয়াকৈ বনাইছিলোঁ ভিডিঅ'টো মই এইবাৰ ইমানো কষ্ট কৰা নাই আৰু তো অলপ সৰু সুৰাকৈ বনাম ভিডিঅ' তো ব'লক আগবাঢ়ো তাজমহল আকৌ এবাৰ মাহঁত আহিছে এবাৰ মাহঁতৰ প্ৰথম দেখিছে এই মা বাবা পিছফালে আছে বিয়া পতাৰ পিছতে আহিব লাগে এইবিলাক জেগাত এতিয়া ৰিটায়াৰমেণ্টৰ পিছত আহিছে তো ব'লক মা বাবাক দেখাওঁ ভালকৈ আপোনালোকে অলৰেডি ভিডিঅ'ত দেখিছেই সেইটো ভিডিঅ' বেছিকৈ চাব এইটো অলপ কষ্ট কৰি বনাইছিলোঁ এবাৰ অলপ থুলমূলকৈ বনাই ৰাখিম আৰু কিন্তু ভিতৰলৈ যাম এবাৰ ভিতৰলৈ যোৱা টিকেট লৈছোঁ যদি ভিতৰত কেমেৰা এলাউ কৰে তেন্তে ভিতৰখিনি ভালদৰে দেখাই দিম আপোনালোকক এই ভিডিঅ'টোতে তো ব'লকচোন এটা আগবাঢ়ো বহুত ৰ'দ দিছে তাজমহলৰ ভিতৰত যাম ৰ'ব এতিয়া মাকে বাবাকে চাহত বহাই থৈ আহিছোঁ ইয়াত আপোনালোকে জানে যে মাৰ্বল পাথৰবিলাক ভালকৈ ৰাখিবৰ কাৰণে জোতা চেণ্ডেলত এটা কভাৰ লগাব দিয়ে আমাৰ এই মাস্কৰ নিচিনা কাপোৰে বনোৱা কভাৰ এটা পায় ডিছপ'জেবল সেই কভাৰটো আপোনাৰ এই সন্মুখত টিকেট কাউণ্টাৰ এটা আছে মই দেখাই দিম তাতে আপোনালোকে অনলাইন টিকেট কৰি আহিলেও বা ইয়াতে যদি টিকেট কৰে 200 টকীয়া টিকেটটোত ইয়াত সেই টিকটটো দেখালে আপোনাক সেই কভাৰটো দিব তো ব'লকচোন কভাৰটো লওঁ তাৰ পাছত ভিতৰত কেমেৰা এলাউ কৰে নে নকৰে গম পোৱা নাই এতিয়ালৈকে মই যদি কৰে তেতিয়া মই আপোনালোকক ভালদৰে ভিতৰটো দেখাই দিম তো ব'লক আগবাঢ়ো জোতাত লগোৱা কভাৰ ইয়াতে ল'লোঁ কাউণ্টাৰত টিকেটটো শ্ব' কৰিলেই হ'ল আমাৰ 3টাৰ কাৰণে 3যোৰ লৈ ল'লোঁ তো এতিয়া যোৱাৰ ভিতৰটো দেখুওৱা নাছিলোঁ ভিডিঅ'টোত গতিকে এবাৰ যদি ভিতৰটো দেখাব পাৰোঁ তেতিয়া ভাল লাগিব ব'লকচোন আগবাঢ়ো আৰু পাছফালে তাজমহলটো চাওক আহিব আপোনালোকক চাই যাব বিশ্বৰ 7ম আশ্চৰ্যৰ ভিতৰত এটা হয় সঁচাকৈ চাবলগীয়া এটা আচৰিত ভাস্কৰ্য বগা মাৰ্বলৰ তো ব'লক আগবাঢ়ো কভাৰ লগাই ল'লোঁ ব'লক এতিয়া ভিতৰত যাওঁ মায়ে ভিডিঅ' কল কৰি মাহীক দেখাই আছে চবকে ঘৰৰ মানুহবিলাকক
মোবাইল নিবলৈ দিয়ে বা নিদিয়ে সুধি চাওঁ দিয়ে যদি আপোনালোকৰ লগত লৈ যাম ভিতৰলৈ তো ব'লক আগবাঢ়ো আহিলোঁ ভিতৰত সোমাই যোৱাবাৰ আমি এইখিনিলৈকে সোমোৱা নাছিলোঁ একচুৱেলি বাহিৰে বাহিৰে চাইছিলোঁ তাজমহলটো একদম মোৰ ফ্ৰণ্টতে আছে চাওক এইটো কিন্তু আনফৰ্চুনেটলি তাজমহলৰ একদম ভিতৰত ভিডিঅ' বনাব নিদিয়ে বোলে সুধিলোঁ মই ছিকিউৰিটিজনক তো আল্টিমেটলি আপোনালোক তাজমহল চাবলৈ আহিবই লাগিব তো সঁচাকৈ আহিব এদিন চাবলগীয়া এটা বস্তু তো ব'লক আমি চাই আহোঁ আহি এক্সপিৰিয়েঞ্চটো আপোনালোকক জনাই আছোঁ এবাৰ চুই চোৱা তাজমহলটো কিমান ডাঙৰ তাজমহলৰ একদম বাহিৰৰ যিটো সন্মুখ ভাগত আহি পালোহি তলৰ পৰা উঠি আহিলোঁ তলটো এইটো চাওক বিৰাটেই ডাঙৰ একচুৱেলি তাৰ পৰা অলপ দেখাত যিমান ডাঙৰ লাগে একদম ওচৰৰ পৰা কিন্তু বহুত ডাঙৰ চাওকচোন দৰ্জাখন চাওক তো ব'লক এতিয়া আগবাঢ়ো ভিতৰত মোবাইল নিব নিদিয়ে মানে মোবাইল নিব দিয়ে ভিডিঅ' কৰিব নোৱাৰি আগবাঢ়ো ব'লকচোন তাজমহলৰ বেক চাইডেদি ওলাই আহিলোঁ ওপৰত আছোঁ এতিয়া বৰ্তমান যোৱাবাৰ যমুনাখন আপোনালোকক তাৰ তাজমহলৰ তলেদি দেখাইছিলোঁ মই ভাইটি আছিল যে লগত তো ওপৰৰ পৰা এনেকুৱা হয় চাওক বেছি ওচৰলৈ যাব নিদিয়ে যোৱাবাৰ সেই ৰঙা যে ৰেলিং আছে তাৰ পৰা দেখাইছিলোঁ আপোনালোকক এতিয়া একদম ওপৰ মহলাটোত আছোঁ তাজমহলৰ আৰু মোৰ সন্মুখতে তাজমহলৰ পাছফালটো তাজমহলটোৰ একদম ওচৰত চাওক এনেদৰে এইবোৰ বনোৱা আছে ফুল কটা আছে এইবিলাক তলত তাজমহলৰ ৱাল এখন গোটেইটো মাৰ্বল পাথৰেৰে বনোৱা দেখিছানে তাজমহলৰ চাৰিওফালে চাৰিটা যে এনেকৈ স্তম্ভ আছিলে এইকেইটা মোৰ পাছফালে এটা আছে এইটো এটা তো ব'লক এতিয়া ইয়াৰ পৰা ওলাই যাওঁ তলত পাৰ্কখনত অলপ দুই এখন যদি ভাল ফটো মাৰিব পাৰি ইমান দূৰ আহিছোঁ যেতিয়া ফটো এখন উঠাই দিওঁ মাহঁতক তাৰপাছত আকৌ আমি দিল্লী ঘূৰি যাবলৈ আছে তাজমহলৰ দৰ্শন হৈ গ'ল বাবা ভাগৰি গৈছে পূৰা কঁকালৰ বিষ বেছি খোজকাঢ়িব নোৱাৰে কেঁচা লাগা আচ্ছা আচ্ছা মায়ে মই চালোগৈ ছাইডত মিউজিয়ামটো আছিলে তাত একচুৱেলি কেমেৰা এলাউ নকৰাৰ কাৰণে দেখাব নোৱাৰিলোঁ কিবা কিবি আগৰ দিনৰ ছবি আছিল চিঠি আছিল চাহজাহানে লিখা তৰোৱাল কিবা বাচন বৰ্তন পুৰণা দিনৰ এইবোৰেই আছিল আপোনালোকে আহিলে চাব তো এতিয়া তাজমহলৰ পৰা ওলাই যাওঁ ৰ'দটো দেখিছে বহুত চোকা তো ব'লক তাজমহলৰ বাহিৰত যাওঁ আৰু গাড়ীত বহি আপোনালোকক লগ পাই আছোঁ চাওমিন খাবা তাজমহলৰ ছাইডতে এখন ৰেষ্টুৰেণ্ট আছিল তাতে আমি আহিলোঁ ভালকৈ ওলাই আছোঁ ন হা ওলাইছোঁ তো তাজমহলৰ ছাইডতে এখন ৰেষ্টুৰেণ্ট তাজ ৰেষ্টুৰেণ্ট বুলি তাতে আহিলোঁ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পৰা একো খোৱাই নাই একচুৱেলি ভোক লগা নাই তথাপিও ইয়াতে মানে এচিটোত অলপ বহি ভাল লাগিছে ৰ'দ দি আছিল যে বাহিৰত বাবাহঁতে কফি অৰ্ডাৰ দিলে মই ভাবিলোঁ চাওমিন পাই চাওমিন আৰু লাচি অৰ্ডাৰ দিছোঁ তো খাওঁ এতিয়া খোৱাৰ পাছত আমাৰ পাৰ্কিং প্লেচত তাত যাব লাগিব আকৌ বেটাৰী ৰিক্সাত তো ব'লক খোৱাটো শেষ কৰোঁ তাৰপাছত গাড়ীত বহি আপোনালোকক লগ কৰিম 4টা বাজিছে আৰু আমি আগ্ৰাৰ পৰা ওলাই দিছোঁ বৰ্তমান 7টা 7:30 বজাত দিল্লী গৈ পাম ৰাস্তাত ৰখিলে অলপ পেঠা ল'লোঁ পেঠা আপোনালোকে জানে কোমোৰাৰে বনায় আগ্ৰাৰ পেঠা ফেমাছ হয় তো মাছ কোনফালে আছে পেঠাটো দেখাই দি আছোঁ মায়ে দেখাই দিয়া নাই না সেই টেমাটোৱে দেখাই দিয়া চাওঁ এক পিচ দিয়াচোন
ভাল লাগে খাই কিন্তু বহুত মিঠা হয় যোনে মিঠাই খাই ভাল পায় তাৰ কাৰণে একদম বঢ়িয়া আৰু এইটো আপোনালোকে আহিলে পেঠা লৈ যাব অসমত খোৱাব মানুহখিনিক তো বলক এতিয়া আমি আগবাঢ়ো ৰাস্তাত আৰু দেখাম ন কি ডাইৰেক্ট দিল্লীত নামি পেলাই আপোনালোকক লগ পাম আঠটা বাজি পাৰ হৈ গৈছে আৰু আমি জাষ্ট দিল্লী সোমালোহি আৰু আমাৰ হোটেললৈ যোৱাৰ ৰাস্তাতে অন দা ৱে ইণ্ডিয়া গেটখন পৰে ভাবিলোঁ ইণ্ডিয়া গেটখন আমি যোৱাবাৰ চাব নাপালোঁ আপুনি যদি ভিডিঅ'টো চাইছে গম পায় যোৱাবাৰ কিবা প্ৰগ্ৰেম থকাৰ কাৰণে আমাক সোমাব নিদিলে কিন্তু আজি খোলা আছে ভাবিলোঁ মা বাবাকো প্ৰথমবাৰ দেখাওঁ আৰু ময়ো নিজে ওচৰৰ পৰা এবাৰ চাই আহোঁ তো বলক আপোনালোক এইটো ভিডিঅ'ত মই ইণ্ডিয়া গেটখন অলপ ওচৰৰ পৰা দেখাই দিম তো বলকচোন আগবাঢ়ো মোৰ পাছফালে ইণ্ডিয়া গেটখন যদি ধৰিব পাৰিছে লাইট জ্বলাই থৈছে এইফালে তো তালৈকে যাওঁ আগবাঢ়ি ৰাস্তাটো জাষ্ট পাৰ হ'ব লাগে তো বলক আমি আগবাঢ়ো ইণ্ডিয়া গেটৰ অপজিট ছাইডত এনেকৈ ধুনীয়াকৈ মেলা নিচিনা লাগি থাকে দোকানবোৰ আছে আৰু যোৱাবাৰ মনত আছে মোৰ এইখিনি জেগাৰ পৰাই মই ভিডিঅ'টো বনাইছিলোঁ কিনকিনীয়া বৰষুণ দি আছিল একজেক্টলি এইখিনি জেগা তো বাহঁত ভিনদেউহঁত চব এইখিনিতে আছিলে আমাৰ তো এইখিনি জেগাৰ পৰা আমি আগলৈ যোৱা নাছিলোঁ তাৰ পৰা অকণমান আগত গৈ ৰাষ্ট্ৰপতি ভৱনৰ ফালেদি ভিডিঅ' বনাইছিলোঁ মই জুম কৰি পেলাই তো বলক এইফালে এটা আণ্ডাৰপাছ আছে ৰাস্তা দেখিছে হাইৱেটো এইটো আণ্ডাৰপাছটোৱেদি পাৰ হৈ পেলাই আমি ইণ্ডিয়া গেট গৈ পাম তো বলক আগবাঢ়ো তো আণ্ডাৰপাছটোৰ তলত আছোঁ খুব ধুনীয়াকৈ এনেকৈ ফটোবোৰ লগোৱা আছে ইণ্ডিয়া গেটৰ চাওকচোন আণ্ডাৰপাছটোতে ধুনীয়াকৈ মিউজিয়ামৰ নিচিনাকৈ ফটোবোৰ লগাই থৈছে চাব পাৰে আপোনালোকে তো বলক এতিয়া সন্মুখত আন্ধাৰ এইখিনি ডাইৰেক্ট ইণ্ডিয়া গেটৰ ওচৰত আপোনালোকক দেখাই আছোঁগৈ ইণ্ডিয়া গেট দেখালোঁ আপোনালোকক দেখিলে আৰু আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিটো দেখালোঁ আন্ধাৰত ভিডিঅ'বোৰ হয়তো ইমান ভাল অহা নাই ইয়াত পোহৰটো আছে যদিও মানে ভিডিঅ'ৰ কাৰণে ইমান মানে খাচ নহয় মাহঁত আছে কেনেকুৱা লাগিলে চাই ভাল লাগিলে হা ভাল লাগিলে কেঁচা লগা আচ্ছা লাগা আমাৰ ৰজনীকান্ত তো আমি এতিয়া আৰু ভাগৰ লাগিছে দিনটো আজি ৰাতিপুৱা 4:30টাতে আমি উঠি পেলাই ৰেডি হৈছোঁ যাবলৈ বৃন্দাবন ইফালে আগ্ৰাৰ বহুত দূৰ হয় তো এতিয়া আৰু হোটেল ৰুম যাওঁ তাতে ডিনাৰ অৰ্ডাৰ কৰিম ভাবিছোঁ তো হোটেলৰ ৰুমত গৈ পেলাই আমি এই ভিডিঅ'টোৰ আজি সামৰণি মাৰিম তো বলক ডাইৰেক্ট হোটেললৈকে যাওঁ